নমস্কাৰ, মই অতনু ভূঞা। যোৱা 24 ঘণ্টা ধৰি মই ফেচবুকত দিয়া এটা ভিডিঅ' যথেষ্ট ভাইৰেল হৈ পৰিছে। এয়াৰটেল প্ৰসংগত মই কোৱা কথাখিনি ইতিমধ্যে সেই ভিডিঅ'টো ভাইৰেল হৈ সকলোৰে হাতে হাতে পৰিছে, যাৰ ফলত কিছু খেলি মেলি বা কিছু ভ্ৰান্ত ধাৰণা বিভিন্নজনৰ মনত উপজিছে। এয়াৰটেলৰ নেটৱৰ্ক খুব বেয়া, আজি কিছুদিন ধৰি খুব বেয়া হৈছিল, সেই কথা আপুনি মই সকলোৱে জানো। আমি সকলোৱে অনুভৱ কৰিছিলোঁ, মই দেখুৱাইছিলোঁ যে মোৰ ঘৰতে এয়াৰটেল কোনো নেটৱৰ্ক নাই, কাষ্টমাৰ কেয়াৰক ফোন কৰিলেও কাষ্টমাৰ কেয়াৰলৈকে ফোন লাইন নাযায়। এনে অৱস্থাত বিভিন্ন সূত্ৰই জানিব দিছিল যে এয়াৰটেল হয়তো অসমৰ পৰা গুচি যোৱাৰ পৰিকল্পনা কৰিছে, যাৰ বাবে তেওঁলোকে নেটৱৰ্ক শক্তিশালী কৰিবলৈ চেষ্টা চলোৱা নাই। ইতিমধ্যে এই ভিডিঅ'টো ভাইৰেল হৈ যোৱাৰ পিছত এয়াৰটেলৰ গ্ৰাহকসকল যথেষ্ট চিন্তিত হৈছে, এয়াৰটেলৰ ডিলাৰ ডিষ্ট্ৰিবিউটৰসকল চিন্তিত হৈছে। মোলৈ ঘনে ঘনে বিভিন্ন ব্যক্তিৰ মেছেজ আহিছে যে সঁচাকৈ এয়াৰটেল বন্ধ হৈ যাব নেকি, সঁচাকৈ আমাৰ পৰা এয়াৰটেলে পইচা মাৰি লৈ গুচি যাব নেকি। এনে অৱস্থাত মোলৈ যেনেকৈ মেছেজ আহে তাতকৈ অধিক হেঁচা প্ৰয়োগ হৈছে এয়াৰটেল কৰ্তৃপক্ষৰ ফালৰ পৰা। এনে অৱস্থাত এয়াৰটেল কৰ্তৃপক্ষৰ ফালৰ পৰা আজি মোৰ ঘৰলৈ আহি তেওঁলোকে যোগাযোগ কৰিছে আৰু তেওঁলোকে আহি স্পষ্টভাৱে মোক অনুৰোধ জনাইছে যে মই এই ক্ষেত্ৰত স্পষ্টীকৰণ কিছু আগবঢ়াটো তেওঁলোকে বিচাৰিছে। তেওঁলোকে আজি দাবী কৰিছে যে কোনো ক্ষেত্ৰতে এয়াৰটেল বন্ধ নহয়, এয়াৰটেলটো বন্ধ কৰা নহয়, অসমৰ পৰা এয়াৰটেল যোৱা নহয়। কি পৰিস্থিতিত সোধা হৈছিল যে এয়াৰটেলৰ নেটৱৰ্ক হঠাৎ ইমান বেয়া হৈ গ'ল, কিয়, উদ্দেশ্য কি আছিল? তেওঁলোকে জানিবলৈ দিয়া মতে এয়াৰচেল বন্ধ হৈ যোৱাৰ লগে লগে এয়াৰচেলৰ বৃহৎ সংখ্যক গ্ৰাহক এয়াৰটেললৈ ট্ৰেন্সফাৰ হৈছিল, যাৰ ফলত এয়াৰটেলৰ নেটৱৰ্কত সমস্যাৰ সৃষ্টি হৈছিল। আৰু স্বাভাৱিকতে ভাল কথা নহয়, এয়াৰচেলৰ কাষ্টমাৰ এয়াৰটেললৈ গ'ল বুলি এয়াৰটেলে তেওঁলোকৰ নেটৱৰ্ক কিয় শক্তিশালী কৰা নাই, তেওঁলোকৰ নতুন নতুন টাৱাৰ কিয় স্থাপন কৰা নাই। এই প্ৰশ্ন উত্থাপন কৰাৰ পিছত তেওঁলোকে জানিবলৈ দিয়া মতে ইতিমধ্যে তেওঁলোকে মোৰ ঘৰলৈ মোৰ নেটৱৰ্ক চাই মোৰ নেটৱৰ্কৰ যিখিনি অসুবিধা আছিল আঁতৰ কৰিলে। কিন্তু মোৰ নেটৱৰ্কৰ অসুবিধা আঁতৰ কৰাটো ডাঙৰ কথা নহয়, মোৰ ঘৰত নেটৱৰ্ক আঁতৰটো ডাঙৰ কথা নহয়। ৰাজ্যখনৰ সমগ্ৰ এয়াৰটেলৰ কাষ্টমাৰসকলক নেটৱৰ্ক ঠিক কৰাটো তেওঁলোকৰ প্ৰয়োজন, কিয়নো তেওঁলোকে আমাৰ পৰা যথেষ্ট পইচা লয়। পইচাৰ বিনিময়ত আমাক তেওঁলোকে সেই পৰিমাণে সেৱা দিয়ে নে নাই সেইটো প্ৰশ্নৰ বিষয়। আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ পৰা কল ড্ৰপিঙকে আদি কৰি বিভিন্ন ক্ষেত্ৰত কোনো কোম্পানী, এয়াৰটেলে হওক, ৰিলায়েন্সে হওক, ভোডাফোনে হওক, আইডিয়া হওক, তেওঁলোকে যদি তাক পূৰণ কৰিব নোৱাৰে ক্ষতিপূৰণৰ ব্যৱস্থা আছে। যি কি নহওক এয়াৰটেলে এতিয়া স্পষ্টীকৰণ দি পেলাই কৈছে যে কোনো ক্ষেত্ৰতে তেওঁলোকে অসমৰ পৰা নাযায়, এয়াৰটেল অসমতে থাকিব। সেইটো ভুল ধাৰণা হৈছিল, ভুল কথা কোৱা হৈছিলে, মোৰ যিখিনি কথা কৈছিলে এয়াৰটেল যাব বুলি, সেইটো নাযায়। আৰু তেওঁলোকে মোক দাবী কৰিছে যে 15 দিনৰ পৰা এমাহৰ ভিতৰত, আজিৰ পৰা এমাহৰ ভিতৰত এয়াৰটেলৰ নেটৱৰ্ক সম্পূৰ্ণৰূপে নৰ্মেল হ'ব, সকলো হাতে হাতে আকৌ এয়াৰটেলৰ মোবাইলৰ নেটৱৰ্কটো দিব। আৰু তেওঁলোকে ইয়াৰ বাবে অতিৰিক্ত টাৱাৰ স্থাপন কৰিব বিচাৰিছে। গতিকে আমি সকলোৱে এমাহলৈ অপেক্ষা কৰাটো উচিত, যে যিহেতু তেওঁলোকে এমাহৰ ভিতৰত এয়াৰটেলৰ নেটৱৰ্ক ভাল কৰিম বুলি কৈছে আৰু লগতে এয়াৰটেল ইয়াৰ পৰা উঠি নাযাওঁ বুলি কৈছে। গতিকে যিসকল কাষ্টমাৰে, আনকি মোৰ নিচিনা কাষ্টমাৰ, মই এয়াৰটেলৰ পৰা নাম্বাৰটো চেঞ্জ কৰিম বুলি ভাবিছিলোঁ, কিন্তু তেওঁলোকে জানিব দিছিলে কোনো ক্ষেত্ৰতে নাযায়। গতিকে আমি সদ্যহতে কিছু ধৈৰ্য ধৰাটো প্ৰয়োজন। আৰু যোৱা 24 ঘণ্টাত কিছু নেটৱৰ্ক তেওঁলোকে ভাল কৰিবলৈ চেষ্টা কৰিছে আৰু যুদ্ধকালীন তৎপৰতাৰে কাম কৰিছে। আমি আশা কৰোঁ যে এমাহৰ ভিতৰত এয়াৰটেলৰ নেটৱৰ্ক সম্পূৰ্ণৰূপে ভাল হ'ব। গতিকে যিসকল লোক আতংকিত হৈছে, আতংকিত নহ'বলৈ আহ্বান জনাইছোঁ। আৰু এটা ল'ৰাজনে কমেণ্ট দিছে, বিশ্বজিৎ নাথ বুলি, ভয় খালে নেকি দাদা, নে কিবা টিপ দিলে? যদি মিছা কথা আছিল তেনেকৈ মিছা কথা ওলাব নালাগিছিল। কোনো ভয় খোৱাৰ প্ৰশ্ন নাই, কোনো ধৰণৰ টিপছ দিয়াৰ প্ৰশ্ন নাই। সেইটো কোনো কথা নহয় যে এয়াৰটেল বন্ধ হ'লেও মোৰ ক'বলগীয়া একো নাই, এয়াৰটেল শেষ হৈ গ'লেও মোৰ ক'বলগীয়া নাই, এয়াৰটেলৰ লগত মোৰ কোনো লেনদেন নাই। কিন্তু বাস্তৱ সত্যটো হৈছে আপোনালোকে এয়াৰটেলৰ অসুবিধাটো পাইছিল নে নাই? যদি নাই পোৱা তেনেহ'লে মোক ক'বলগীয়া একো নাই। কিন্তু এয়াৰটেলৰ অসুবিধা প্ৰতিজন মানুহে পাইছে। কিন্তু এয়াৰটেলে আজি স্পষ্টীকৰণ দি কৈছে তেওঁলোকে ইয়াৰ পৰা নাযাওঁ বুলি তেওঁলোকে কৈছে, সেইটো তেওঁলোকৰ বক্তব্য। মই ভয় খোৱাৰ কথা নাই বা মই তেওঁলোকৰ টিপছ লোৱাৰ কোনো কথা নাই। এয়াৰটেল ইয়াৰ পৰা নাযাওঁ বুলি কৈছে, গতিকে এই কথাখিনি আপোনালোকক ক'লোঁ। তেওঁলোক যায় নে নাযায় মই নাজানো, কিন্তু এয়াৰটেলে আজি প্ৰতিশ্ৰুতি দিছে তেওঁলোকৰ শীৰ্ষ বিষয়ববীয়াই যে অসমৰ পৰা তেওঁলোক নাযায়, সেইটো ভুল কথা। আৰু তেওঁলোকৰ নেটৱৰ্ক বেয়া হৈছিলে সেইটো স্বীকাৰ কৰিছে, আৰু এই নেটৱৰ্কখিনি তেওঁলোকে ঠিক কৰিব, মাত্ৰ তেওঁলোকে এমাহ সময় বিচাৰিছে। ধন্যবাদ, শুভৰাত্ৰি।